নমস্কাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো বন্ধুবৰ্গক মোৰ এই ভিডিঅ'টোলৈ আদৰণি জনালোঁ। বৰ্তমান লকডাউনৰ যিটো পৰিস্থিতি হৈছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ক্ষতি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ক্লাছ কেইটামান আগবঢ়াওঁ বুলি ইউটিউবৰ চেনেল এটা খুলি লৈছিলোঁ। ইয়াত মই কেইবাটাও পাঠ ইতিমধ্যে আলোচনা কৰি গৈছোঁ আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে, গতিকে আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ পাঠ মৌলিক অধিকাৰ। গতিকে আমি প্ৰথম মৌলিক অধিকাৰ এই বিষয়টো আলোচনা কৰাৰ আগতে আমি কেইখনমান ফটো চাই লওঁ। এই ফটোকেইখন তোমালোকৰ সকলোৰে চিনাকি হয়। ইয়াত ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ গৈছে, ইয়াত স্কুল সকলোৱে খেলিছে, বজাৰত সকলো মানুহবোৰ একেলগে ঘূৰি ফুৰিছে, বজাৰ কৰিছে, ইয়াত সকলোৱে ফিল্ডত খেলিছে। এগৰাকী মহিলাই কাম কৰিছে, এজন পুৰুষেও কাম কৰি থকা ইয়াত দেখিছা তোমালোকে। আৰু ইয়াত মানুহবোৰে খেতি কৰিছে, পুৰুষ মহিলা উভয়ে। আৰু ইয়াত সকলো ছাত্ৰ ছাত্ৰী একেটা ক্লাছৰুমত বহি ক্লাছ কৰিছে। আৰু আমাৰ ধৰ্মৰ ক্ষেত্ৰত আমাৰ খ্ৰীষ্ট ধৰ্মৰ মানুহে যীশু খ্ৰীষ্টক পূজা কৰে, হিন্দুসকলেও শিৱক পূজা কৰে, ঠিক তেনেদৰে বৌদ্ধসকলেও বুদ্ধদেৱক পূজা কৰে। গতিকে আমি সকলো মানুহবোৰে নিজৰ মতে এই কামবোৰ কৰি আছোঁ। আমাৰ এই যিবিলাক জেগা আমি কাম কৰিলোঁ বা কৰি আছোঁ বৰ্তমান, তোমালোকে সকলোৱে বুজিয়ে পাইছা। এই কামবোৰ কৰোঁতে আমাক জানো কোনোবাই বাধা দিছে? কোনো বাধা দিয়া নাই। আমি সকলোৱে কি কৰি আছোঁ? নিজৰ ইচ্ছা অনুযায়ী নিজৰ ধৰ্ম পালন কৰিছোঁ, নিজৰ ইচ্ছামতে স্কুললৈ গৈছোঁ, নিজৰ ইচ্ছামতে নিজৰ জীৱিকাৰ কাৰণে কাম বাচিছোঁ, সকলোৱে একেলগে খেলিছোঁ আৰু সকলোৱে একেলগে পথাৰতো কাম কৰিছোঁ। গতিকে আমি কাম কিহৰ কাৰণে কৰোঁ? টকা উপাৰ্জনৰ কাৰণে কৰোঁ। আমাৰ ইয়াত পুৰুষ মহিলা উভয়ে সকলোৱে কি কৰিব পাৰে? উপাৰ্জনৰ কাৰণে কাম কৰিব পাৰে। গতিকে এই যে আমি গোটেই সকলোবোৰ যে মুকলি মনে কৰি আছোঁ, এই কৰি থাকিবৰ কাৰণে আমাক যিটো অধিকাৰ আমাক সংবিধান দিছে, সেইটোকে আমি মৌলিক অধিকাৰ বুলি কওঁ। গতিকে এতিয়া হয়তো তোমালোকে অলপ হ'লেও কিবা আভাস এটা পাইছা মৌলিক অধিকাৰ মানে কি। গতিকে এই ছবিটো চোৱাৰ পিছত আমি এইটো ছবিলৈ আকৌ আহিম, কিন্তু তাৰ আগতে আমি এতিয়া আমাৰ কিতাপত মৌলিক অধিকাৰ কি দিয়া আছে সেই বিষয়ে অকণমান আলোচনা কৰি লওঁ। গতিকে আমাৰ কিতাপৰ বিষয়লৈ আহোঁ। তোমালোকৰ পাঠটো হৈছে মৌলিক অধিকাৰ। আৰু আমাৰ সংবিধানত মৌলিক অধিকাৰো দিয়া আছে 14 নম্বৰ পৰা 35 নম্বৰ অনুচ্ছেদলৈ। আৰু ইয়াত তোমালোকৰ কিতাপত এটা সংজ্ঞা দিয়া আছে মৌলিক অধিকাৰ কাক কোৱা হয়। সেইটো চাই লোৱা। নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। ইয়াত মন কৰিবা, নাগৰিকসকলৰ প্ৰতিভা অৰ্থাৎ তোমালোকে যি কাম কৰিব পাৰা সেই কামটো মুকলি মনে কৰিব পাৰা। বিকাশ কৰিবলৈ অৰ্থাৎ ভাল কৰিব পৰাকৈ সংবিধানৰ বিষয়ে তোমালোকৰ পঢ়ি আহিছোঁ আগতে। অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ কি বুলি কৈছে? মৌলিক অধিকাৰ। অৰ্থাৎ তোমালোকে ইচ্ছা গ'লে নিজৰ স্কুললৈ যাব পাৰা, খেলিব পাৰা, সেইখিনি তোমালোকৰ অধিকাৰ। আৰু সেই অধিকাৰখিনিকে আমাৰ কি বুলি কৈছে? মৌলিক অধিকাৰ বুলি কৈছে। এতিয়া ভাৰতীয় সংবিধানে আমাক মৌলিক অধিকাৰ 6টা দিছে। সেই 6টা অধিকাৰ কি কি আমি এতিয়া আলোচনা কৰিম। প্ৰথম অধিকাৰটো দিয়া আছে আমাৰ সংবিধানৰ মতে সমতাৰ অধিকাৰ। গতিকে আমি প্ৰথম আলোচনা কৰিম সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ দিয়া আছে আমাৰ 14 নং অনুচ্ছেদৰ পৰা 19 নং অনুচ্ছেদলৈ। ইয়াৰ প্ৰথম কথাটো হৈছে কি? সমতাৰ অধিকাৰটো প্ৰথম আমি এটা বিষয় আলোচনা কৰোঁ, আইনৰ চকুত সমান। আইন মানে আমাৰ দেশৰ যিখন ন্যায়ালয়, যিখন আইন ব্যৱস্থা, আইন ব্যৱস্থাত পুৰুষ মহিলা সকলোৰে কাৰণে কি হয়? সমান হয়। আৰু ধনী দুখীয়া বুলি ক'বলৈ নাই, উচ্চ জাতি নিচ জাতি আমাৰ এতিয়া বৰ্তমান সমাজত নাই। সেইটো নাইকিয়া কৰিলে কোনে? আমাৰ এই মৌলিক অধিকাৰবোৰে কৰিলে। সকলোকে আমাক কি কৰি ৰাখিছে? সমান কৰি ৰাখিছে। সকলো মানুহকে সমান অধিকাৰ দিছে। গতিকে ভুল শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা আছে আইনৰ। যদি ভুল কৰে সেই মানুহজনৰ তেওঁ মহিলা নে পুৰুষ সেইটো বিচাৰ নহয়, তেওঁ ধনী নে দুখীয়া সেইটো বিচাৰ নহয়, তেওঁৰ বিচাৰ হ'ব কি? আমি সকলোৱে সমান, গতিকে সকলোকে সমান দৃষ্টিৰে আইনৰ বিচাৰ কৰিব। এইটোৱে হৈছে আমাৰ সমতা অধিকাৰ, আইনৰ চকুত সমান। ইয়াৰ পিছত আছে আমাৰ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰতো সমতা। অৰ্থাৎ চৰকাৰী চাকৰিৰ কাৰণে সকলো মানুহে, দেশৰ যিমান নাগৰিক আছে সকলোৱে আবেদন কৰিব পাৰিব। ইয়াত কোনো জাতি বৰ্ণ উচ্চ জাত নিচ্চ জাতৰ কথা নাহিব, কোনো ধনী দুখীয়া কথা নাহিব। সকলোৱে আমি কি কৰিব? চৰকাৰী চাকৰিৰ কাৰণে আমি আবেদন কৰিব পাৰোঁ আৰু চাকৰিও কৰিব পাৰোঁ। ইয়াত আমাৰ কোনো জাতিভেদ প্ৰথা নাই। এটা সময়ত আছিলে এইবিলাক ভাৰতবৰ্ষত জাতিভেদ, উচ্চ জাত নিচ জাত। এতিয়া সংবিধানখন যেতিয়া ৰচনা কৰা হ'ল, সংবিধানে এই বস্তু আমাৰ
আঁতৰ। সেইকাৰণে সংবিধানত এই বস্তুবোৰ আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা আছে যে এই অধিকাৰবোৰ সংবিধানে সেইকাৰণে দিছে। তাৰপিছত দিছে ৰাজহুৱা স্থানসমূহৰ সমব্যৱহাৰ। ৰাজহুৱা স্থান বুলি ক'লে তোমালোকে এতিয়া কি বুজি পাবা? ৰাজহুৱা স্থান আমাৰ এতিয়া আমি চাই গৈছিলোঁ ফটোখনত, এইবিলাকেই হৈছে আমাৰ ৰাজহুৱা স্থান। সকলোৱে ইয়াত বজাৰ কৰিবলৈ গৈছে, ইয়াত সকলোৱে একেলগে খেলিছে। আমাৰ এই বিদ্যালয়খনো এখন ৰাজহুৱা এটা সংস্থা হয়। গতিকে এইবিলাক ৰাস্তাত আছে, ল'ৰা ছোৱালীবোৰ ৰাস্তাত গৈছে স্কুললৈ, গতিকে সকলোৱে যাব পাৰে, ইয়াত একো আমাৰ বাধা নাই। গতিকে সকলোৱে সমব্যৱহাৰ, সেই কথাটোৱে আমাক ক'ব বিচাৰিছে যে ৰাজহুৱা স্থানৰ সমব্যৱহাৰ, অৰ্থাৎ আমাৰ কি সকলো মানুহে ৰাজহুৱা স্থানবোৰত সমানে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছৰ আমাৰ মৌলিক অধিকাৰটো আছে স্বাধীনতাৰ অধিকাৰ। 19 নং পৰা 22 নং অনুচ্ছেদলৈ দিছে। প্ৰথম কথা হৈছে মনৰ ভাৱ প্ৰকাশ কৰা। মনৰ ভাৱ আমি সাধাৰণতে কেতিয়া প্ৰকাশ কৰোঁ? কেতিয়াবা আমাৰ ক'ৰবাত এখন সমাজত মিটিং হৈছে বা গাঁৱত সমাজত কাৰোবাক কেতিয়াবা ক'ব লগা কথা হৈছে, তোমালোকে মনত কি ভাবি আছা সেইটো মুকলি মনে ক'ব পাৰা। এনেকুৱাতো নাই কোনোবা তুমি কথা এষাৰ ক'বলৈ লৈছা, তোমাক ধৰি বান্ধি ক'ব ৰাখি থৈছে, তেনেকুৱা আমাৰ সমাজত কৰিব নোৱাৰে। কি কাৰণে নোৱাৰে? আমাক সংবিধানে আমাৰ নিজৰ মনৰ কথাটো প্ৰকাশ কৰিবৰ কাৰণে সম্পূৰ্ণ অধিকাৰ দিছে। আমাৰ এতিয়া তোমালোকে গল্প, উপন্যাস, কিতাপ হয়তো পঢ়িবলৈ পাইছা, তাতো বহুতে নিজৰ নিজৰ জীৱনৰ কিছুমান কথা লিখিত ৰূপত প্ৰকাশ কৰিছে। গতিকে এই প্ৰকাশ যিটো কৰিছে, এইটোৱে আমাক অধিকাৰটো কোনে দিছে? আমাৰ সংবিধানে দিছে। আৰু অধিকাৰটো কিহত আছে? স্বাধীনতাৰ অধিকাৰ। তাত আহিলে মতামত প্ৰকাশ অধিকাৰ। মতামত আমি এতিয়া কেনেকুৱা ক্ষেত্ৰত প্ৰকাশ কৰোঁ? মতামত আৰু মনৰ অধিকাৰ দুটা বেলেগ বস্তু হৈছে। মনৰ ভাৱ প্ৰকাশ কৰা, মনৰ ভাৱটো তুমি নিজৰ মনৰ ভাৱটোহে প্ৰকাশ কৰিবা। মতামত হয়তো আমাৰ চৰকাৰে কেতিয়াবা কিছুমান আইন বনায়, যিবিলাক আইন তোমাৰ হয়তো ভাল, তুমি ভাবিব পাৰা যে তোমালোকে সেই আইনখন তোমালোকৰ কাৰণে উচিত নহ'বও পাৰে। গতিকে তাৰ বিৰুদ্ধে তোমালোকে মাত মাতিবলৈ তোমালোকৰ অধিকাৰ আছে। সেই মাত মতা অধিকাৰটোৱে কি কৈছে? মতামত। শুদ্ধ হৈছে নে ভুল হৈছে নে তোমালোকে কি ভাবিছা, যিটো সেই মতামত যিটো দিব, সেইটো আমাৰ ভাৰতীয় সংবিধানে কি দিছে? সকলোকে সমানে অধিকাৰ দিছে। ইয়াত কোনো কাকো বাধা দি ৰাখিব নোৱাৰে। গতিকে এইটো আমাৰ কিহৰ অধিকাৰত পৰিছে? স্বাধীনতাৰ অধিকাৰ। ইয়াৰ পিছৰ আমাৰ এটা অধিকাৰ দিছে সমানভাৱে শিক্ষা লাভ। সমানভাৱে শিক্ষা লাভ বুলি ক'বলৈ যাওঁতে আমি এই ফটোখনলৈ আকৌ আহিলোঁ। ইয়াত তোমালোকে মন কৰা, ইয়াত ল'ৰা ছোৱালী সকলোৱে আছে, ইয়াতো ল'ৰা ছোৱালী সকলোৱে আছে, ইয়াতো এইফালে ছোৱালী আছে, এইফালে ল'ৰাবোৰ আছে, ইয়াত ভিতৰত চোৱা। গতিকে এই শিক্ষা স্কুললৈ যেতিয়া গৈছে ছাত্ৰ ছাত্ৰীসকলে, ইয়াত আমাৰ বাধা দিয়া হোৱা নাই যে ছাত্ৰীসকলে অকল স্কুল যাব পাৰিব বা ছাত্ৰসকলে স্কুল যাব পাৰিব, তেনেকুৱা আমাৰ কোনো নিয়ম দিয়া হোৱা নাই। সকলোৱে কি হ'ব? সমানভাৱে আমাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। এইটো এটা স্বাধীনতাৰ অধিকাৰ হয়। ইয়াৰ পিছত আছে আমাৰ মৌলিক অধিকাৰৰ ভিতৰত শোষণৰ বিৰুদ্ধে অধিকাৰ। শোষণৰ বিৰুদ্ধে অধিকাৰটো দি আছে 23 নং অনুচ্ছেদৰ পৰা 24 নং অনুচ্ছেদলৈ। শোষণ মানে কি? কাৰোবাক তুমি কাম এটা কৰালা, কাম কৰোৱাৰ পিছত কি নিদিয়াটো? মজুৰি নিদিয়াটো। এটা সময়ত দেশবোৰত আছিলে, সেইটো হৈছে দাস প্ৰথা। অৰ্থাৎ মানুহ এজনক নিজৰ ঘৰত ৰখা হয়, তেওঁ মানুহ ঘৰৰ দাস হয়, আৰু তেওঁ কি কৰিব? মানুহ ঘৰে যি কাম কৰিব লয় তেওঁ তাকেই কৰিব, আৰু তেওঁ নিজস্ব বুলি ক'বলৈ একো নাথাকে। তেওঁ মজুৰিও নাপায়, কামৰ কাৰণে একো নাপায়। গতিকে এই নিয়মবোৰ সংবিধানে আমাক দিছে কি? এতিয়া কোনো মানুহক কোনো কি কৰিব নোৱাৰে? বিনা মজুৰিত কাম কৰাব নোৱাৰিব। কাম কৰিলে কি কৰিব লাগিব? মজুৰি দিব লাগিব। ঠিক তেনেকৈ আমাৰ শিশু শ্ৰমিক নিষিদ্ধকৰণ। আগতে সৰু সৰু ল'ৰা ছোৱালীক বৰ কামত লগায়, কিছুমান হোটেলত হওক, ক'ৰবাত ইটা ভাটা হওক কাম কৰায়, কিন্তু সিহঁতক কি নিদিয়ে? মজুৰি নিদিয়ে। আৰু সেইকাৰণে কি হ'ল? এতিয়া আমাৰ শিশু শ্ৰমিকক কি হ'ল? নিষিদ্ধকৰণ, অৰ্থাৎ শিশুক কোনো কামত লগাব নোৱাৰিব। তাৰপিছত আহিলে মহিলাৰ নিৰাপত্তা। মহিলাসকলৰ দেশৰ সমাজে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰে বহুতো পদক্ষেপ লৈ আছে, আৰু এইটো কি হ'ল? এটা মৌলিক অধিকাৰ হয়। ইয়াৰ পিছত আমাৰ আহিলে মৌলিক অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। শিক্ষা বুলি কওঁতে শিক্ষা, তোমালোকে এতিয়া স্কুললৈ গৈ আছা, বিদ্যালয়ত তোমালোকে গৈ আছা, এইটোৱে শিক্ষা গ্ৰহণৰ যিটো অধিকাৰ। এটা সময়ত ইয়াতো আমাৰ কি আছিলে? প্ৰভেদ আছিলে, ভাগ আছিলে। ছোৱালীবোৰক এটা সময়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে, কিন্তু এতিয়া কি হ'ল? আমাৰ সংবিধানে কি দিছে? সকলোকে আমাৰ শিক্ষা অধিকাৰ দিছে। সকলোৱে কি কৰিব পাৰে?
সকলো শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আমাৰ কি দিছে, কিছুমান ঠাইত হয়তো বিদ্যালয় নাথাকিব পাৰে, সেই ঠাইবোৰত কি কয় প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠান গাঁৱৰ মানুহে ইচ্ছা কৰিলে বা সমাজে ইচ্ছা কৰিলে নিজে এটা শিক্ষা অনুষ্ঠান এটা স্থাপন কৰি ল'ব পাৰে। তাত কোনো চৰকাৰৰ কি নাই, বাধা নাই। এইটো আমাৰ কি আছে, এটা নিজৰ মৌলিক অধিকাৰ। আমি নিজে ইচ্ছা কৰিলে এটা শিক্ষানুষ্ঠান ঠিক কৰি ল'ব পাৰোঁ। তাৰপিছত দিছে নিজা ভাষা সংস্কৃতি চৰ্চা আৰু ৰক্ষা। অৰ্থাৎ আমাৰ দেশখনত বিভিন্ন ধৰণৰ ভাষাৰ মানুহ আছে, সকলোৱে নিজৰ ভাষাটো কি কৰিব পাৰে, চৰ্চা কৰিব পাৰে, প্ৰচাৰ কৰিব পাৰে আৰু নিজৰ ভাষাটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আলোচনী তেওঁলোকে নিজৰ ভাষাত প্ৰকাশ কৰাৰ অধিকাৰ আমাক দিয়া হৈছে। আৰু অধিকাৰ দিছে কোনে, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ দিছে। ইয়াৰ পাছত আহিলে ধৰ্মীয় অধিকাৰ 26, 27, 28 নং অনুচ্ছেদলৈ। তোমালোকে নিজৰ ঘৰখনত মন কৰিলে এই কথাটো ভালদৰে বুজি পাবা। তোমালোকে সকলোৱে প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনা কৰোঁতে কি হয়, এই ফটোখনত চোৱা, খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰে, হিন্দুসকলে শিৱক প্ৰাৰ্থনা কৰে আৰু বৌদ্ধসকলে বুদ্ধদেৱক প্ৰাৰ্থনা কৰে। আমি সকলোৱে নিজৰ নিজৰ ধৰ্মটো কি কৰোঁ, আমি নিজে নিজে পালন কৰোঁ। আমাৰ এই ধৰ্মটো কি হ'ল, কোনো বাধা দিয়া নাই যে কোনোবাই এই ধৰ্মটো পালন কৰিব পাৰিব, কোনো নোৱাৰিব। তোমালোকে ঘৰত নিজে প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনা কৰোঁতে তোমালোকে নিজে যিজনক তোমালোকে প্ৰাৰ্থনা কৰা দেৱতাক, তেওঁলোকে সেই ভগৱানজনকে তোমালোকে প্ৰাৰ্থনা কৰা। গতিকে এইটো ধৰ্ম হয়। এই ধৰ্মৰ অধিকাৰো কি দিয়া আছে আমাৰ ইয়াত, নিজা নিজা ধৰ্ম গ্ৰহণ, পালন আৰু প্ৰচাৰ। তোমালোকে নিজৰ নিজৰ ধৰ্মটো সমাজত প্ৰচাৰ কৰিব পাৰা, পালন কৰিব পাৰা। ইয়াত কোনো আমাক কি কৰিব নোৱাৰে, বাধা দিব নোৱাৰে। এইটো আমাৰ এটা মৌলিক অধিকাৰ হয়। ইয়াৰ পিছত আছে আমাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ মানে হৈছে আমাৰ যিকেইটা মৌলিক অধিকাৰ আমি 5টা পাই আহিলোঁ, সেই 5টা মৌলিক অধিকাৰ যদি কোনোবাই বাধা জন্মায়, তুমি যদি স্কুল কৰিছা তোমাক স্কুল যাবলৈ যদি কোনোবা নিদিয়ে, ক'ৰবাত যদি কাম কৰিছা তোমাক টকা পইচা দিয়া হোৱা নাই, তেনেকুৱা ধৰণৰ যিবিলাক সেই অধিকাৰবোৰ যদি কোনোবা নষ্ট কৰে, তাৰ কাৰণে বিচাৰ কৰিবৰ কাৰণে আমি ক'ত যাব পাৰোঁ, ন্যায়ালয়ৰ ওচৰলৈ যাব পাৰোঁ। এই অধিকাৰটো কিহত দি আছে, ন্যায়ালয়ৰ ওচৰলৈ যোৱাটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। গতিকে এই সাংবিধানিক যদি প্ৰতিকাৰৰ অধিকাৰ আছে, সেই অধিকাৰটো ভাৰতীয় সংবিধানৰ আত্মা বুলিও সেইকাৰণে কোৱা হয়। গতিকে তোমালোকে এইটো মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ আত্মা বুলি ক'লে কাক কোৱা হয়, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক আত্মা বুলি কোৱা হয়। আমাৰ মৌলিক অধিকাৰ এই যিটো অধিকাৰ আছিলে, আমাৰ আৰু এটা অধিকাৰ আছিলে, সেইটো হৈছে সম্পত্তি অধিকাৰ। ভাৰতৰ 44 নং যিটো সংশোধনী আছিলে, সেই সংশোধনীত আমাৰ কি হয়, সম্পত্তি অধিকাৰটো ভাৰতীয় সংবিধানৰ পৰা আঁতৰাই দিয়া হ'ল। গতিকে আমাৰ মৌলিক অধিকাৰ এইকেইটাই হয় আৰু বিশেষ নাই। পাঠটো ইয়াতে সামৰিলোঁ আৰু পুনৰ কৈছোঁ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। আমি প্ৰশ্ন উত্তৰখিনি এটা বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম আৰু আমি ক্ৰম অনুযায়ী ক্লাছ 8ৰ গোটেই কিতাপখনৰ যিমানলৈকে পাৰোঁ শেষ কৰিম আৰু গোটেইবোৰ লেচনে আমি আলোচনা কৰিম আৰু প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰু যদি ক্লাছটো ভাল লাগিছে এটা লাইক কৰি দিবা।